হেল্ল', কেইদিনমানৰ পৰা অসমত বৰকৈ ফেমাছ হৈ থকা আঙুলি পিঠা আপোনালোকে বাৰু খাই পাইছেনে? আহক আজি একেলগে বনাওঁ। প্ৰথমে খুন্দি লোৱা চাউলখিনিত নাৰিকলৰ গুড়ি আৰু নিমখ এড কৰিছোঁ আৰু কুহুমীয়া গৰম পানীৰে ইয়াৰ ডো এটা বনাই লৈছোঁ। কেৱল পাস্তা, বাৰ্গাৰ এইবোৰে নহয়, অসমতো টেষ্টি ৰেচিপি বহুতো আছে, কেৱল আমি বনাবহে নাজানো। এতিয়া ডোটোৰ পৰা আঙুলিৰ শ্বেপত এনেদৰে পিঠাকেইটা বনাই ল'ব। এতিয়া লৈছোঁ গাখীৰ আৰু তাত এখন এখনকৈ পিঠাকেইখন দি দিছোঁ। আৰু এয়া কম সময়ৰ ভিতৰতে টেষ্টি পিঠা ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ, বাই বাই।